হয়, আজি থানা আহিব লগা হৈছে। আচলতে গোটেই দৰং জিলাখনক এটা লজ্জানত কৰা ঘটনা। এই ক্ষেত্ৰত আমি নিশ্চয়কৈ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ তৰফৰ পৰা আমি সৰব ভূমিকা পালন কৰি আহিছোঁ। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ তৰফৰ পৰা এনেধৰণৰ ঘটনাক তীব্ৰভাৱে গৰিহণা দিয়া হৈছে। আজি দেখা গৈছে সমগ্ৰ অসম প্ৰদেশৰ লগতে দৰং জিলাতো নতুনকৈ এক ধৰণৰ জেহাদৰ সৃষ্টি হৈছে, যি জেহাদক আমি শিক্ষাৰ নামত কৰা জেহাদ অৰ্থাৎ টিচিং জেহাদ নামেৰে আমি নামাংকিত কৰিব লাগিব। যি জেহাদৰ জৰিয়তে কিছুমান জেহাদীয়ে, ইয়াত আমি নাম উল্লেখ কৰিব লাগিব এগৰাকী ভণ্ড শিক্ষকৰ, যিগৰাকী ভণ্ড শিক্ষকে টিউচনৰ চলেৰে আমাৰ ছাত্ৰ ছাত্ৰীসমূহক অৰ্থাৎ ছাত্ৰীসমূহক বিভিন্ন ধৰণৰ অশালীন মন্তব্য আগবঢ়াই আহিছে। তেওঁলোকক বিভিন্ন ধৰণে বিপথে পৰিচালিত কৰিবলৈ তেওঁলোকে বিভিন্ন ধৰণৰ ফেচবুকত মেছেজ পঠিয়াই আহিছে। এইগৰাকী শিক্ষকৰ নামটো আমি ইতিমধ্যে ৰাজহুৱা কৰিবলৈ বিচাৰিছোঁ, উজবেক ৰিজৱান লতিফ। উজবেক ৰিজৱান লতিফ নামৰ শিক্ষকগৰাকীৰ নেতৃত্বত আৰু এই শিক্ষকগৰাকীৰ দ্বাৰা এই ধৰণৰ এগৰাকী এটা ভণ্ড মানসিকতাৰে এইগৰাকী শিক্ষকে গোটেই দৰং জিলাতে আগতো আমাৰ মাজত বিভিন্ন ধৰণৰ কমপ্লেইন আহি আছিলে, কিন্তু বিভিন্ন ছাত্ৰীয়ে বিভিন্ন সময়ত হয়তো ভয় কৰে বা তেনেকুৱা ঘৰুৱা বিভিন্ন ক্ষেত্ৰত ছাপোৰ্ট নাপায় বাবে এই ধৰণৰ বিষয়সমূহত আগবাঢ়ি আহিবলৈ ভয় কৰে। কিন্তু এই ক্ষেত্ৰত এগৰাকী ছাত্ৰীয়ে ইতিমধ্যে মঙলদৈ সদৰ থানাত উজবেক ৰিজৱান লতিফৰ বিপক্ষে কমপ্লেইন ৰুজু কৰিছে। আৰু এই ক্ষেত্ৰত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে সেই সমগ্ৰ ভণ্ড জেহাদী সমাজক আমি সকীয়াই দিবলৈ বিচাৰিছোঁ যে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে এই ক্ষেত্ৰত কোনো কাৰণতে মানি নলয়। আৰু এনেধৰণৰ ঘটনা যদি ভৱিষ্যতে পুনৰ গোটেই অসম প্ৰান্তৰ য'তেই নহওক কিয় অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে দৌৰাই পিটিব এনেধৰণৰ জেহাদী মানসিকতাৰ জেহাদীসকলক। আৰু গতিকে এই ধৰণৰ মানসিকতাক আমি এই মঞ্চৰ পৰা সকীয়াই দিছোঁ। আৰু সকলো সময়তে এই ধৰণৰ আমাৰ মা ভনীসকলক সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ সমগ্ৰ সকলো সময়তে সকলোৰে লগত একেলগে থিয় দিব বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ হৈ আছোঁ। হয়, এই ঘটনাটো কেনেদৰে পোহৰলৈ আহিল মানে এইগৰাকী শিক্ষকে বিভিন্ন সময়ত দেখিবলৈ পোৱা বিভিন্ন ছাত্ৰীৰ মোবাইললৈ অশালীন মন্তব্য অশালীন মেছেজ পঠিয়াই থাকে। এই বিষয়ে আমালৈ আগতেও বিভিন্ন ধৰণে আমালৈ খবৰ আহিছিল, যদিও সেইসমূহ ক্ষেত্ৰত মানে বিভিন্ন কাৰণত আমি এইবোৰ বিষয় ৰাজহুৱা কৰিব পৰা নাছিলোঁ। কিন্তু এইবাৰ এই বিষয়টোত যিগৰাকী যুৱতীয়ে আমাৰ লগত সম্পূৰ্ণ সহযোগিতা কৰিছে আৰু যুৱতীগৰাকীয়ে আহি ইতিমধ্যে সদৰ থানাত গোচৰ ৰুজু কৰিছে। গতিকে তাৰ যি মোবাইলৰ যি ভিজুৱেল, সেই ভিজুৱেল আমি আপোনালোকক অৰ্পণ কৰিম। আপোনালোকে দেখিব এগৰাকী শিক্ষকৰ কি ধৰণৰ মানসিকতা হ'ব পাৰে। ইয়াক আচলতে টিচিং জেহাদ বুলি ক'ব লাগিব। আচলতে এক জেহাদী মানসিকতাৰে পৰিপূৰ্ণ হৈ আছে এইসকল শিক্ষক। আচলতে আমাৰ সমাজ ব্যৱস্থা আচলতে কোনফালে ধাবিত হৈছে, ইয়াৰ জৰিয়তে আমি এই কথাটো উল্লেখ কৰিব লাগিব যে আমি সমগ্ৰ মুছলিম শিক্ষক সমাজক আমি কেতিয়াও গৰিহণা দিব নোৱাৰোঁ। তেনেকুৱা এইখন সমাজ ব্যৱস্থাত বিভিন্ন ধৰণৰ ভাল শিক্ষকে আমাৰ অসম প্ৰদেশত বিভিন্ন ক্ষেত্ৰত বিভিন্ন শিক্ষক শিক্ষাৰ্থীৰ মাজত এক সুকীয়া সম্পৰ্ক সৃষ্টি কৰি আহিছে। কিন্তু তাৰ পিছতো এনেধৰণৰ জেহাদী মানসিকতাৰ শিক্ষকসকলৰ বাবে মাজে মাজে মুছলিম সমাজৰ শিক্ষকসকলো লৈও প্ৰশ্ন উঠিবলৈ আৰম্ভ হৈছে। এই ক্ষেত্ৰত এক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগিব, যাতে এনেধৰণৰ জেহাদী মানসিকতাৰ যিসকল শিক্ষকৰ মনত পুহি ৰাখিছে, যিসকল জেহাদীয়ে পুহি ৰাখিছে, সেইসকল জেহাদীয়ে যাতে ইয়াৰ পিছত আমাৰ মা ভনীৰ প্ৰতি কোনো কাৰণতে আঙুলি উঠাব নোৱাৰে, কোনো কাৰণতে চকু দিব নোৱাৰে। এই ক্ষেত্ৰত এক দৃষ্টান্তমূলক শাস্তি গ্ৰহণ কৰিব লাগিব। আৰু ইয়াৰ পৰা আমি দাবী জনাইছোঁ, যদি এই ক্ষেত্ৰত কোনো ধৰণৰ দৃষ্টান্তমূলক শাস্তি গ্ৰহণ কৰা নহয়, তেনেহ'লে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে কালি ৰাতিপুৱাৰ পৰাই এক তীব্ৰ গণতান্ত্ৰিক জংগী আন্দোলন গঢ়ি তুলিব সমগ্ৰ মঙলদৈ অঞ্চলত।